এতিয়া মই অলপ আগতে আজি অলপ সোনকালে উঠিলোঁ, উঠি কেনে মানে গা পা ধুলোঁ সোনকালে, আজি গা পা ধুই উঠি কেনে এই টিভি চাই বহি আছোঁ। তাৰপিছত লাল চাহ বনালোঁ নিজে, লাল চাহ বনাই খালোঁ, খাই লৈ আছিকিটো চিনেমাখন দি আছে, তাকে চাই কেনে এনেই বহি আছোঁ আৰু কিনো কৰিম। তাৰপিছত অলপ পিছত 11টা বজাত 10:15 হ'ল, এতিয়া অলপ পিছত 11টা বজাত মই ATM-ত যাবলৈ কাম এটা আছে, মানে ATM-ৰ পিনটো কিবা অলপ শেষ হৈছে, সেইবাবে তাকে অলপ চেঞ্জ কৰিব লাগে ATM পিনটো। তাৰপিছত আজি বেলেগ প্লেন নাই, আজি ক'তো যাব লগা, কাৰণ বৰষুণো দি আছে এইকেইদিন। আজি অলপ ৰ'দ দিছে আমাৰ ইয়াতে, বাকীতো এনে চবফালে বৰষুণ বানপানী সেনেকৈ হৈ আছে, মানে একদম বৰ দিগদাৰ হৈছে একেবাৰে। বানপানীটো কেতিয়া যে কমে, ক'তো যাব পৰা নাই, ক'তো একো প্লেন মানে বনোৱা নাই আৰু, ক'ত যাম কি মানে একদম একো দেখাব পৰা নাই আপোনালোকক। পিছত বৰষুণ কমক, বানপানী অলপ কমক, তাৰপিছত যাই কেনে ভাল জেগা ঠাই অলপ দেখাম। এই জুলাই মাহৰ পৰা আৰম্ভ কৰিম আৰু ভাল ভিডিঅ' বনোৱা। বাকী আপোনালোকে পাব জুলাই মাহৰ পিছৰ পৰা ভিডিঅ'বিলাক। বাকী আজিৰ ভিডিঅ'টো এনেকৈ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। আপোনাৰ কথা এটা পাহৰি গৈছোঁ, মানে যোৱাকালি মানুহ এজন আহিছিল, মই নাছিলোঁ ঘৰত, মোক ফোন কৰি কৈছে মানে লাইনৰ বিলটো পে'মেণ্ট কৰিব দিছিল, মানে লাইনৰ বিলখন থৈ দিছে আৰু পইচাটো দি গৈছে কিমান, তাতে দেউতাৰ ইয়াত টেবুলত থৈ দিছে বোলে, চকত আছে, আৰু লাইনৰ বিলটো পে'মেণ্ট কৰি দিওঁ। ইয়াতে আছে, দি দিয়া ভাল, বেছি দেৰি অলপ দিগদাৰ হৈ যাব। 250 টকা দিছে, কিমান আহিছে, 50 টকা আহিছে। ATM-ৰ পৰা আহিলোঁ, অলপ আগত আহি পালোঁ, ঘৰৰ অলপ বজাৰো আছিল, বজাৰখিনিও কৰি আনিলোঁ একেবাৰে। বাকী ATM-ৰ পৰা আজি যি ৰ'দ দিছে একেবাৰে, আমাৰ ইয়াতে একদম পূৰা একদম বহুত কি ক'ম আৰু, মানে বহুত কেনেকুৱা ৰ'দ যে একেবাৰে মাথা গৰম হৈ যাব, প্ৰেছাৰ থকা মানুহৰ হাই প্ৰেছাৰ উঠি যাব একেবাৰে। আজি এনেকুৱা ৰ'দ দিছে আজি, আহি পাই অলপ ৰেষ্ট লৈ কেনে গাটো ধুলোঁ, গা পা ধুই উঠি কেনে এতিয়া ভাত খাম, ভাত খাই কেনে অলপ ৰেষ্ট ল'ম। আজি এইটো ভিডিঅ'টো আপোনালোকে একদম গধূলিলৈকে ঘৰত কি কৰোঁ কি নকৰোঁ চব এইটো ভিডিঅ'ত দেখা পাব। এইটো তাৰপিছত গধূলি অলপ দেৰিকৈ মাক অলপ ক'ৰবাত ওলাই বজাৰত লৈ যাব লাগিব, মা বোলে বজাৰ যাব, কিবা এটা কাম অলপ আছে, তাৰপিছত যদি পাৰোঁ যদি ভিডিঅ'টো বনাম, আৰু নহ'লে বেয়া চেয়া নাপাব আৰু। বাকী ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওকচোন। মাক লৈ বজাৰত যাব ওলাইছোঁ, কিবা কাম ভৰাবলৈ কৈছিলোঁ যে মাৰ, তাকে অলপমান কি কাম আছে অলপ সোণাপুৰত, তাতে কিবা আছে যাইকে লৈ যাওঁ মাক, সেই কিনিছিল তাৰ বাৰু, আৰু এতিয়া যাব ওলাইছোঁ আৰু যাম আৰু চাওঁ। তালাটো লৈ যাব পৰা বজাৰৰ পৰা আহি পালোঁ, বজাৰত ভিডিঅ' বনোৱা নহ'লে বৰষুণ দিব, আৰু এতিয়া বৰষুণ দিয়াৰ আগে বজাৰৰ পৰা কিবাকৈ আহি পালোঁ, মা আৰু মই। এতিয়া আহি কেনে এনেকৈ বহি আছোঁ, কাষতে এনেকৈ কথা পাতি কেনে বহি আছোঁ। বাকী ভিডিঅ'টো বৰষুণ দিব যেতিয়া, আৰু মোৰ লগৰ এটা আহিব আছে, মানে মোৰ পোষ্টাৰ কেইখনমান লগাব লগা আছে, কাম আছে, তাতে লগৰটো আৰু মই আহি কেনে আমি দুটা মিলিকে লগাম, আৰু তাক বাইকেদি আনিব যাব লাগিব, আনিব যাম। তাৰপিছত পোষ্টাৰকেইখন লগতে লাষ্ট ভিডিঅ' এটা পোষ্টাৰবোৰ লগতে এনেই কৰিম আৰু ভিডিঅ'টো, যদি বৰষুণ নিদিয়ে, আৰু বৰষুণ দিলেতো কৰিব দিগদাৰ হ'ব, কৰিম। বাকী ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, আৰু অলপ আছে ভিডিঅ'টো ৰাতিপুৱা। আজি এতিয়া বাজিছে 6টা বাজিছে, সোনকালে উঠি পেলাই অলপ ফুৰি আহোঁ, মানে যোৱাকালি গধূলি আৰু বেলেগকৈ ভিডিঅ' বনোৱা নহ'ল, কাৰণ মানে ভিডিঅ' বনাবৰ কাৰণে কালি মানে কি হ'ল, আজি যোৱাকালিৰ পৰা আমতি চোৱা লাগিছে, ৰাতি 8টা বজাত লাগিছে আৰু আমতি চোৱা, মানে আজি খাবৰ কাৰণে কিবা কঁঠাল আনিব গ'লোঁ, আমাৰ ইয়াৰে ওচৰতে দিগাৰু বুলি কয়, এতিয়া মানুহ এঘৰ তাত কঁঠাল আনিব গ'লোঁ, কঁঠাল চঠাল লৈ আহোঁতে দেৰি হ'ল, অলপ 7টা চাৰে 7টামান বাজি গ'ল, সেইকাৰণে বেলেগকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ, আৰু বেয়া চেয়া নাপাব। আজি আৰু ৰাতিপুৱাৰ পৰা আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আজি বেছি সময় নকৰোঁ, অলপ দেৰি ঘূৰি আহি কেনে ভিডিঅ'টো শেষ কৰি দিম। অলপ এতিয়া অলপমান খোজকাঢ়ি আহোঁ, আহি চাওক, আৰু আহি কেনে আপোনালোকক খোজকাঢ়ি আহি কেনে আপোনালোকক কঁঠালকেইটা দেখাম, কেইটা কঁঠাল আনিছোঁ কালি চাওক। আজি ইমান ৰ'দ দিছে, ইমান ৰ'দ হৈছে বঢ়িয়াকৈ, ভাল লাগিছে কিবা আহি কেনে খোজকাঢ়ি। যি গৰম পেলাইছে, আজিও বহুত গৰম পেলাব চাগে, এই ৰাতিপুৱা 6টা বজাতে যি ৰ'দ দিছে আজি, ইমান ৰ'দ, আৰু দিনটোতো আছে ৰ'দ দিবৰ কাৰণে, আৰু দিনটো বা কি কৰে, আৰু কালিৰ পৰাতো যোৱাকালিৰ পৰা এনেকুৱা আৰম্ভ আৰু গৰম পেলাইছে, আৰু সূৰ্য মূৰৰ ওপৰত উঠিছে আজি, দিনটো আৰু কি হয় ভগৱানে জানে আৰু।
মানুহ ঘৰত তাত দিম চাচোন গছত আমাৰ ডালিম লাগি আছে, ডালিম লাগিছে একদম। এইটো দংটো দেখা পাইছে আপোনালোকে, এই দংটোত বৰষুণ দিওঁতে তামাম পানী হৈ আছিল, কিন্তু এতিয়া পানী কমিল বহুত। আৰু দংটোত মানুহবিলাকে জাবৰ জোথৰ পেলাই ইমান লেতেৰা কৰি থৈছে, মানে চাফা কৰি ৰাখিব লাগে। ইয়াত জাননী মাৰাই আছে, জাননী মাৰা থকাৰ পিছতো মানুহবিলাকে ইয়াতে জাননী এদিন আহি পৰি যাব, পিছদিনা আহি তাতে নিজে জাবৰ জোথৰ পেলাব। ইমান লেতেৰা কৰি চাফা কৰি ৰাখিব লাগে একদম, তেতিয়া ভাল লাগে। ৰাতিপুৱা আৰম্ভ হ'ল, টমটম চলাও আৰম্ভ হ'ল। আমাৰ ইয়াতে টমটম যি দিনটো অহা যোৱা কৰি থাকে, ৰাতিপুৱা হ'ল মানে টমটম আৰম্ভ হ'ল। আৰু এখন আমি পঢ়া LP স্কুল, এখন স্কুলতে আমি পঢ়িছিলোঁ। ঘৰ আহি পালোঁ গাইছ, বেছি দূৰ নগ'লোঁ, জ্যোতিনগৰৰ পৰা এনেই অলপ ঘূৰি আহিলোঁ। ঘৰ আহিলোঁ, এতিয়া আপোনালোকক কৈছোঁ ন কঁঠালকেইটা দেখাম, কঁঠালকেইটা আনিছোঁ, এতিয়া কঁঠালকেইটা দেখাম, আপোনাৰ চাই থাকক। কঁঠাল 4টা কঁঠাল এটাৰ ভিতৰত আছে, 4টা কঁঠাল আনিব গৈছিলোঁ কালি। এই 4টা ইয়াত আৰু এটাৰ ভিতৰত আছে কঁঠাল। এইটো এটা কঁঠাল ভিতৰত আছে। এইকেইটা কঁঠালে কালি আনিব গৈছিলোঁ দিয়াৰৰ পৰা। আজি এইখিনিতে সমাপ্ত কৰিছোঁ। এইটো ভিডিঅ'টো 22 তাৰিখেও কৰা হৈছে, 23 তাৰিখে ৰাতিপুৱালৈকে কৰা হৈছে। 22 তাৰিখে আৰম্ভ কৰিছিলোঁ ভিডিঅ'টো। তো আজি এতিয়া 23 তাৰিখে, আজি এতিয়া 23 তাৰিখে এইটো ভিডিঅ'টো আপলোড কৰিম। 23 তাৰিখে ৰাতিপুৱা চাব পাব ভিডিঅ'টো। ধন্যবাদ। ভিডিঅ'টো এইটো বেছি বেলেগ একো দেখুওৱা নাই, বিশেষ ঠাই চাব লগা ক'ৰবাত জেগা ঠাই এনেকুৱা একো দেখুওৱা নাই ইয়াতে ভিডিঅ'টোত। মই ঘৰত কি কৰিছোঁ কি কৰা নাই সেনেকুৱা টাইপ ব্লগটো বনাইছোঁ। ভিডিঅ'টো কেনে পালে জনাব, কমেণ্ট কৰিব, লাইক কৰিব। আৰু নতুন যোনে ভিউৱাৰ্ছ চাই আছে ভিডিঅ'টো, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু তেতিয়া আগলৈ আৰু বেলেগ ভিডিঅ' নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকৰ তাত নাপাব। ছাবস্ক্ৰাইব কৰি থ'লে ধন্যবাদ। থেংকছ ফৰ